ইউটিউব চ্যানেলে আপনার সকলকে স্বাগতম। আজি আমার হইতে উপস্থিত আছে দক্ষিণ হালপাড়া মানকাচর এডিশনাল এসপি রাজেন্দ্র ওজা স্যার। স্যার আমার অভিমত ইউটিউব চ্যানেলে আপনার স্বাগতম। স্যারের লগত আমি প্রথমে ব্যক্তিগত কিছুমান কথা বতৰা পাতিলাম। স্যার আপনার ঘর ক'ত আৰু আপুনি থাকে ক'ত বৰ্তমান? মোৰ ঘৰ গুৱাহাটীত, বৰ্তমানটো মই ইয়াতে কৰ্মসূত্ৰে হাচিংমাৰীতে আছোঁ। স্যার আপোনাৰ শিক্ষা দীক্ষাৰ বিষয়ে অলপ ক'ব নেকি স্যাৰ? মই ইংলিছত মাষ্টাৰ্ছ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, আৰু এইটো চাকৰিত অহাৰ আগতে মই কলেজত শিক্ষকতাও কৰিছোঁ। 3খন কলেজত মই প্ৰবক্তা হিচাপে কাম কৰিছোঁ। শেহতীয়াকৈ মই একেবাৰে শেষত গুৱাহাটী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছোঁ। স্যার আপোনাৰ ঘৰত কোন কোন আছে? মোৰ বৰ্তমান দেউতা ঢুকাইছে, মা, দাদা, ভাইটি আৰু বৌ আছে, আৰু মোৰ ইয়াতে মোৰ পৰিবাৰ আৰু মোৰ সৰু ল'ৰা এটা আছে। স্যার যেহেতু আপুনি বৰ্তমান এডিশনাল এসপি, তো স্যার এডিশনাল এসপিৰ ক্ষেত্ৰত আপোনাৰ মানে অভিজ্ঞতা কি স্যার? নহয়, আৰক্ষী বিভাগত কাম কৰিলে যথেষ্ট অভিজ্ঞতা হয়। কাৰণ প্ৰথমতে হয় যে আমি বিভিন্ন ঠাইত চাকৰিতে যাব লগা হয়। অসমৰ বিভিন্ন মানে প্ৰান্তত কাম কৰিছোঁ। আপাৰ আসামত কাম কৰিছোঁ, ঠিক তেনেকৈ লৱাৰ আসামত কাম কৰিছোঁ, আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সমস্যা থাকে, আৰু সেই সমস্যাবোৰৰ সন্মুখীন আমি সদায় হওঁ। বিভিন্ন ঠাইৰ মানুহক বুজিবৰ কাৰণেও আমি এটা সুযোগ পাওঁ, আৰু ভিন্ন প্ৰান্তত ভিন্ন সমস্যা থাকে। সেই সকলোবোৰৰ লগত মোকাবিলা কৰোঁতে যথেষ্টখিনি অভিজ্ঞতা আহৰণ কৰা হয়। স্যার আপোনাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা আছে স্যাৰ APS পোৱাৰ ক্ষেত্ৰত? প্ৰিপাৰেশ্যন নিয়মীয়াকৈ যিকোনো ধৰণৰ এনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন যথেষ্ট দৰকাৰ হয়, আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰিলে এতিয়া যি ধৰণৰ কিছুমান বিবাদ হৈ থাকে চাকৰি সংক্ৰান্তে, তেনেকুৱা নহয়। মই নিজৰ ক্ষেত্ৰতে মই এইটো এটা নিজে মোৰ যথেষ্ট আত্মবিশ্বাস যথেষ্ট আছিল, আৰু মই কলেজত পঢ়াই থকা সময়তো, কাৰণ দিনৰ ভাগত মোৰ কলেজতে সময়খিনি দিব লগা হয়, কিন্তু তাৰ উপৰিও মই ঘৰত আহি পেলাই নিয়মীয়াকৈ নিজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিলোঁ, আৰু মানে বিষয়বোৰ বাছি ল'ব লাগে ভালদৰে, যে কোনটো বিষয়ত পৰীক্ষাত বহিম, আৰু সেই অনুযায়ী তাৰ প্ৰয়োজন সাপেক্ষে যিমান দূৰ অধ্যয়ন কৰিব পাৰিব লাগে, আৰু আত্মবিশ্বাস লাগে। আৰু মনতে এইটো মানে আমাৰ এতিয়া দেখা যায় যে যিকোনো অকল চাকৰি বাকৰিৰ ক্ষেত্ৰতে নহয়, পঢ়া শুনাৰ ক্ষেত্ৰতো দেখা যায়। বিভিন্ন এণ্ট্ৰেঞ্চ এক্সামবিলাকত আমাৰ মানসিকতাবোৰ খুব বেয়া হৈছে, যে মাক দেউতাকে চাকৰি যোগাৰ কৰি দিব লাগিব। বহুতো অভিভাৱকে সেইটো মানে নিজৰ ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰাও দেখা যায়। কাৰণ এতিয়া অসমত আমি যিবোৰ দেখা পাইছোঁ শেহতীয়াভাৱে, অকল তাত কোনোবা এজন বিষয়া, কোনোবা এজন শিক্ষক বা কোনোবা এজন পৰীক্ষাৰ্থীয়ে দোষী তেনেকুৱা বুলি ক'ব নোৱাৰি। আমাৰ মানসিকতাবোৰ খুব বেয়া হৈছে, যে মানুহে টকা পইচা দি চাকৰি ল'ব লাগে, টকা পইচা দিলে চাকৰি পাব, এই মানসিকতাটো দূৰ কৰিব লাগে। কাৰণ মই আজিও ইয়াতে একদম মানে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে মই এই চাকৰিটো পাইছোঁ মাত্ৰ 100 টকাত। 100 টকা বুলি এইকাৰণে কৈছোঁ যে দুবাৰ ফৰ্ম ফিল আপ কৰিব লাগে APSCৰ কাৰণে, এবাৰ প্ৰিলিমছ এবাৰ মেইনছ, 50 টকা, আৰু এই 100 টকাৰ বাদে 1 টকা মোৰ বাহিৰাকৈ কাকো একাপ চাহো খোৱা নাই। এইটো মই ডাঠি পেলাই ক'ব পাৰোঁ। আৰু মই যেতিয়া 2010 চনত মই এই চাকৰিটোৰ বাবে ছিলেক্টেড হৈছিলোঁ, তেতিয়া মোৰ যিসকল ব্যক্তিয়ে জানিছিল তেওঁলোকে মোৰ কথা কৈ পেলাই গৌৰৱ কৰিছিল, আৰু এনেকুৱা হয়তো বহুতো এনেকুৱা মোৰ দৰে চাকৰি পোৱা ব্যক্তি আছে। গতিকে আমাৰ যি উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে মনত এইটো বিশ্বাস ৰাখিব লাগে যে ভাল পৰীক্ষা হ'লে চাকৰি নোপোৱাৰ কোনো কাৰণ নাই। কম্পিটিশ্যন থাকিবই, আৰু কম্পিটিশ্যনত সফল হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। এয়া কোনো মানে বক্ৰ পথেৰে চাকৰি আহৰণ কৰা কথা কোনেও ভাবিব নালাগে, আৰু এই মানসিকতাটো সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগে। স্যার আজিকালি দেখা যায় মানে মিডিয়ামৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম আহি যায়, মানে আছামিজ মিডিয়াম, ইংলিছ মিডিয়াম। স্যার আপুনি কোনটো মিডিয়ামত পঢ়িছিলে? মানে মই ইংৰাজী মাধ্যমতে পঢ়িছোঁ। মই গুৱাহাটীৰ এখন মানে যথেষ্ট মানে নাম থকা স্কুলতে পঢ়িছোঁ, ফেকাল্টি হাই স্কুলত পঢ়িছিলোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয়, এতিয়াও আপুনি মোক পাই আছে যে মই ইংৰাজী মাধ্যমত পঢ়িলোঁ
মই অসমীয়া সম্পূৰ্ণৰূপে মই ক'ব পাৰোঁ লিখিব পাৰোঁ স্যাৰ অসমীয়া মাধ্যম ষ্টুডেণ্ট ক্ষেত্ৰত কিবা প্ৰব্লেম হয় নেকি মুঠে নহয় আমাৰ লগত এনেকুৱা মানে মোৰ বন্ধু বান্ধৱী আছে যিসকলে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি পেলাই যথেষ্ট ভাল মানে ফল দেখাবৰ কাৰণে সামৰ্থ্য হৈছে মুঠেই নহয় আৰু আজিকালি এইটো এটা কম ভাষাৰ কথা যিহেতু আহিছে ভাষা এতিয়া আপোনালোকে চাব মানে আমাৰ স্কুল কলেজ আদিবোৰতো বহুত এনেকুৱা শিক্ষক আছে মই যিহেতু সেই বিভাগত কাম কৰি আহিছোঁ এইকাৰণে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যিয়ে নিজৰ মানে ভাষাটো কি এটা মিডিয়াম অফ এক্সপ্ৰেছন আমাৰ প্ৰকাশ কৰা এটা মাধ্যম মাত্ৰ গতিকে ইংৰাজী মাধ্যমত পঢ়িলেও অসমীয়া নিজৰ মাতৃভাষা বা নিজৰ যিটো অসমীয়া বুলিয়ে নহয় নিজৰ মাতৃভাষাটো জনাটো খুবেই নিতান্ত প্ৰয়োজনীয় কিন্তু আমাৰ আজিকালি দেখা যায় যে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মানে ভাষাটো ক'বও নাজানে লিখা কথাটো দূৰৰ কথা আৰু আপোনালোকে বেয়া নাপাব কিছুমান ক্ষেত্ৰত মই দেখা পাইছোঁ যে সকলো ব্যক্তিৰ ক্ষেত্ৰতে নহয় বিভিন্ন ৰাজহুৱা মাধ্যমত বা বিভিন্ন বাতৰি পৰিৱেশন কৰাটো কিছুমান ঘোষক ঘোষিকাই এনে কিছুমান ভাষা প্ৰয়োগ কৰে অসমীয়া শব্দ যিবোৰ নাই যেনেকৈ মই এটা উদাহৰণ দিছোঁ আমি সাধাৰণতে শুনা পাওঁ তো এইটো হ'ল তো ভাষাটো ক'ত অসমীয়াত আছে মুঠে নাই গতিকে শুনিবলৈ খুব বেয়া লাগে ভাষা এনেকুৱা এটা বস্তু আমাক নিজকে প্ৰকাশ কৰাত সহায় কৰে অসমীয়া ক'লে অসমীয়া ক'ব লাগে ইংৰাজী ক'লে ইংৰাজী ক'ব লাগে আৰু যিকোনো ভাষাতে মানে আজিকালি যথেষ্ট সুবিধাও কৰি দিছে যথেষ্টখিনি শিথিলতা আনি দিছে নিজৰ মাতৃভাষাটো বহুখিনি উত্তৰ পৰীক্ষাবোৰত দিব পৰা যায় গতিকে ভাষা এনেকুৱা কোনো এনেকুৱা বিষয় নহয় যে ভাষাৰ কাৰণে কোনোবাই ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যমৰ কাৰণে কোনোবা এটা পৰীক্ষাত কৃতকাৰ্যতা নাপাব তেনেকুৱা মই বিশ্বাস নকৰোঁ স্যাৰ আৰু এটা কথা স্যাৰ APS এক্সাম দিবলৈ দুটা মেইনছ আৰু কি থাকে প্ৰিলিমছ থাকে হয় স্যাৰ প্ৰিলিমছৰ ক্ষেত্ৰত মানে কোনটো অপশ্যনেল ছাবজেক্ট যেহেতু বাছিব লাগে অপশ্যনেল ছাবজেক্টৰ ক্ষেত্ৰত বহুতৰ প্ৰব্লেম আহি থাকে মানে আপোনাৰ ক্ষেত্ৰত স্যাৰ মানে এনেকুৱা বিষয় কিছুমান বাছি ল'ব লাগে যিটো সেই পৰীক্ষাৰ্থীজনে নিজকে বেছি মানে কমফৰ্টেবল ফিল কৰে সহজভাৱে তেওঁ ল'ব পাৰে অসুবিধা নহয় তেখেতৰ স্যাৰ অপশ্যনেল যিবিলাক কি থাকে কুৱেশ্যন থাকে স্যাৰ অপশ্যনেলৰ ক্ষেত্ৰত মানে বহুত কনফিউজন আহি যায় নহয় তেনেকুৱা নহয় ভালদৰে থৰলি সম্পূৰ্ণ ভালদৰে পঢ়িলে গোটেইখিনি যদি তেওঁলোকৰ প্ৰিপেৰেশ্যন ভালদৰে থাকে তেতিয়াহ'লে সেইটো কনফিউজন নাহে আৰু এইটোতো অপশ্যনেল কুৱেশ্যন থাকিব সেইটোৱে কথা যিকোনো আমাৰ মানে UPSC ক্ষেত্ৰত হওক APSC ক্ষেত্ৰত হওক সেইটোৱে পৰীক্ষা কৰে গতিকে আমি নিজে ভালদৰে প্ৰস্তুত হৈ থাকিলে তেনেকুৱা ধৰণৰ কোনো বেমেজালি দেখা নিদিয়ে স্যাৰ আৰু এছএৰ ক্ষেত্ৰত যে মেইনছ এক্সামত এছএ লিখিব লাগে বুলি মানে কি এটা টপিক আছে নহয় এছএ বুলি নহয় এতিয়া যথেষ্টখিনি সলনি হৈছে মই 2000 কাৰণ আমাৰ পৰীক্ষাটো আৰম্ভ হৈছিল 2006 চনত এতিয়া খুব ভাল হৈছে যে বছৰেকীয়া ভিত্তিত লোকসেৱা আয়োগে পৰীক্ষাবোৰ অনুষ্ঠিত কৰি আহিছে আমাৰ সময়ত আমি 4 বছৰ 5 বছৰ ৰ'বলগীয়া হৈছিল 2002 চনত পৰীক্ষা হৈছিল তাৰ পিছত নেক্সট পৰৱৰ্তী পৰীক্ষাৰ কাৰণে মানে লোকসেৱা আয়োগে 2006 চনতহে আবেদন বিচাৰিছিল গতিকে 2006 চনত আবেদন কৰি পেলাই আমি 2010 চনতহে নিযুক্তি পাইছোঁ গতিকে ইমান 4 বছৰ প্ৰায় 4 বছৰ সময় বিভিন্ন কাৰণত 4 বছৰ সময় লাগিছিল আজিকালি বছৰকীয়াকৈ হৈ আছে নিয়মীয়ভাৱে হৈ আছে এইটো খুব ভাল কথা চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ লৈছে আৰু আয়োগেও এই ক্ষেত্ৰত যথেষ্ট ভাল পদক্ষেপ লৈছে স্যাৰ আৰু মানে কি বুকছ মানে সিলেক্ট কৰিব যে ষ্টুডেণ্টৰ ক্ষেত্ৰত বহুতো আজিকালি মাৰ্কেটত বহুতো মানে বুকছ ওলাইছে এইটো ভাল বহুতো কনফিউজন হৈ থাকে এতিয়া প্ৰথম কথা হ'ল যিকোনো চিভিল ছাৰ্ভিচৰ কাৰণে নিয়মীয়াকৈ অধ্যয়ন কৰাটো দৰকাৰ নিজৰ যিটো অপশ্যনেল ছাবজেক্ট থাকিব সেইটো তন্নতন্নকৈ জনাটো দৰকাৰ তাৰ উপৰি সাধাৰণ জ্ঞান আহৰণ কৰিব লাগিব সাধাৰণ জ্ঞানত যথেষ্টখিনি নম্বৰ থাকে যিখন আমাৰ জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকে সেইখন ভাল কৰিব পাৰিলে যথেষ্ট ভাল ফল দেখাব পৰা যায় গতিকে তাত বুৰঞ্জীৰ পৰা আৰম্ভ কৰি পেলাই
সমাজ অধ্যয়নৰ পৰা আৰম্ভ কৰি পেলাই ৰাজনীতি বিজ্ঞান গোটেইবোৰ জড়িত হৈ আছে আৰু তাৰ বাবে আমাৰ বাহিৰৰ প্ৰকাশকসকলৰ যেনেকৈ চিভিল সাৰ্ভিস ক্ৰনিকল আছে তাৰপিছত CSR আছে কম্পিটিশন সাকসেস ৰিভিউ এইবোৰ বহুত পুৰণি কিতাপ ম্যাগাজিন এইবোৰ পঢ়িলে যথেষ্টখিনি মানে সহায় হয় আমাৰ অসমতো আজিকালি আমাৰ গুৱাহাটীৰ পৰাই যথেষ্টখিনি প্ৰকাশিত হোৱা কিতাপ আছে ভাল ভাল গ্ৰন্থ আছে বছৰিকীয়া হিচাপত যেনেকৈ আসাম ইয়াৰ বুক আছে এখন যথেষ্ট ভাল হয় তাত গোটেইখিনি অসমৰ কথা প্ৰায় পোৱা যায় অসম বুৰঞ্জীৰ ওপৰত জনাটো দৰকাৰ ভাৰতৰ বুৰঞ্জী জনাটো দৰকাৰ কাৰণ কিছুমান কমন এইটো বস্তুটো হ'ল টেকনিক্যালি চয়েস কৰিব পাৰিব লাগে কমন বস্তু কিছুমান আছে যেনেকৈ জেনাৰেল ষ্টাডিজত কি থাকিব তাত বিজ্ঞানৰ জ্ঞানো লাগিব ৰাজনীতিক বিজ্ঞানৰ জ্ঞানো লাগিব বুৰঞ্জীৰ জ্ঞান লাগিব তাৰে পিছত আমাৰ সাধাৰণ যিখিনি অংক ক্লাছ 10 লেভেললৈকে সেইখিনি জানিব লাগিব আৰু এটা ভাল কথা কি এইটো কৰিলে মই যথেষ্টখিনি লাভ হ'ব বুলি ভাবো যে আমাৰ যিটো CBSE কিতাপ যিবোৰ আছে বিশেষকৈ CBSE 8 ৰ পৰা 12 লৈকে যিখিনি কিতাপ থাকে এইখিনি পঢ়িলে যথেষ্টখিনি জ্ঞান পোৱা যায় আৰু এইখিনি ভিতৰত মানে আজিকালি আমাৰ সেৱাৰ কিতাপবোৰো ভাল হৈছে একে পৰ্যায়ৰ হৈছে একে মানদণ্ডৰ হৈছে গতিকে স্কুলীয়া কিতাপবোৰো পঢ়াটো দৰকাৰ কাৰণ প্ৰাৰম্ভিক বস্তুখিনি তাতে থাকে আৰু ইয়াতে এনেকুৱা নহয় যে যিকোনো এনেকুৱা পৰীক্ষা যে একেবাৰে ডাঙৰ ডাঙৰ প্ৰশ্নই সুধিব সৰু সৰু বিষয় সৰু সৰু ঠাইৰ বিষয়ও জনাটো দৰকাৰ গতিকে একেবাৰে পুংখানুপুংখভাৱে বস্তুবোৰ জানিব লাগে আৰু এইখিনি প্ৰস্তুতি থাকিলে নিজৰ আত্মবিশ্বাসো আহিব পৰীক্ষাও ভাল হ'ব আৰু কম্পিটিটিভ এক্সাম কোনেও দাঁতি পেলাই ক'ব নোৱাৰে যে মই এবাৰ ক্লিয়াৰ কৰিমে কিন্তু পৰীক্ষা নিশ্চয় ভাল কৰিব পাৰিব আৰু আজিকালি পৰিৱেশ যথেষ্ট ভাল হৈছে দেখা পাইছে আপোনালোকে যে চৰকাৰৰ পিনৰ পৰা হওক আয়োগৰ পিনৰ পৰা হওক যথেষ্টখিনি পজিটিভ ষ্টেপছ লৈছে থ্যাংক ইউ স্যার স্যার আমাক বহুত সময় দিয়াৰ বাবে ধন্যবাদ স্যার সদৌ আগত আপুনি মানে বৰ্তমান ষ্টুডেণ্টসকলক অলপ কিছু কৈ দিব নেকি কিবা ছাত্ৰ ছাত্ৰী বুলি ক'লে মানে পৰীক্ষাৰ ক্ষেত্ৰতে হওক মানে একাডেমিক পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা চাকৰি বাকৰিৰ বাবে পৰীক্ষাসমূহৰ ক্ষেত্ৰতে হওক এটা কথা নিয়মীয়াকৈ তাৰমানে অধ্যয়ন কৰিব লাগে আমি আজিকালি পঢ়া শুনা যথেষ্ট কম কৰোঁ মোবাইলৰ যুগ হৈছে চবে আমি যেটো আমাৰ সময়ত এইটো সুযোগো নাছিল যে আমি কিতাপ লাগিবই আমাক কাৰণ আমি কোনো নেটলৈকে গৈ পেলাই ফটককৈ এটা উত্তৰ নাপাওঁ লাইব্ৰেৰীত যাব লাগিব নহয় বা এখন কিতাপ আমি কিনি আনিব লাগিব তেনেকুৱা পঢ়া শুনা কৰিব লাগিছিল কিন্তু সেইটো এটা ভালো আছিল যে নিজাববীয়াকৈ প্ৰস্তুতিটো কৰা কষ্ট হ'লে মনতো থাকে আজিকালি যথেষ্ট সহজলভ্য হৈছে নেটত গ'ল যিকোনো সাৰ্চ মাৰিলে সকলো বস্তু পালে সুবিধা হৈছে আঙুলিৰ মূৰত গোটেইখিনি বস্তু পায় কিন্তু বেয়া অভ্যাস গঠন কৰিব নালাগে মই এটা বস্তু মানে ক'ব বিচাৰো যে যিকোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰিব নালাগে আনকি তামোলখনো খাব নালাগে আৰু এইটো মই এই কাৰণে ক'ব পাৰিছো কাৰণ মই নিজে তামোলখনো নাখাওঁ আৰক্ষী বিভাগত চাকৰি কৰিব পাৰো বাকি বস্তু কথাটো বাদ দিলো মই তামোলখনো নাখাওঁ ধূমপান বা অন্যান্য বস্তু এইবোৰ মই হাতে নিদিওঁ নিয়মীয়াভাৱে কসৰত কৰিব লাগে ব্যায়াম কৰিব লাগে ব্যায়াম মানে মই কোৱা নাই যে অকল আজিকালি যেটো ফেশ্বন হৈছে যে জিমত যাব লাগে জিমত যাব দৰকাৰ নাই নিজৰ ঘৰতে ফ্ৰী হেণ্ড এক্সাৰসাইজ কিছুমান কৰিব পাৰে সন্ধিয়া আৰু ৰাতিপুৱা এপাক ঘূৰি আহিলেও মনটো ভাল লাগে আৰু মনটো বেয়া লাগিলে এনেকুৱা কিছুমান বস্তু আশ্ৰয় ল'ব নালাগে যি আমাক আকৌ দুৰ্বল কৰি দিয়ে গতিকে এইবোৰ ঠিকে ৰাখিলে নিশ্চয় সাকসেসফুল হ'ব পাৰিব থ্যাংক ইউ স্যার ধন্যবাদ